সব জনজাতিকৰণৰ বিষয়টোত ভাৰতীয় জনতা পাৰ্টিৰ সদায় সমৰ্থন আছে আৰু ইয়াত আমি নিজেও জড়িত আছো আমাৰ কাৰ্যকৰ্তাসকলেও ইয়াত আন্দোলনত জড়িত আছে সমস্যাটোত সমাধানৰ বাবে কিছু আলোচনাৰ মাজেৰে বাট প্ৰশস্ত কৰিব লাগে বিভিন্ন পৰ্যায়ত ইয়াৰ আলোচনা চলি আছে 25 নৱেম্বৰ অসম বিধানসভা আৰু কেবিনেটত আমাৰ কেবিনেট কমিটি আমি যিখন গঠন কৰি দিছিলো তেওঁলোকে প্ৰতিবেদন দাখিল কৰি সব জনজাতিকৰণৰ বিষয়টোত ভাৰতীয় জনতা পাৰ্টিৰ সদায় সমৰ্থন আছে আৰু ইয়াত আমি নিজেও জড়িত আছো আমাৰ কাৰ্যকৰ্তাসকলেও ইয়াত আন্দোলনত জড়িত আছে সমস্যাটোত সমাধানৰ বাবে কিছু আলোচনাৰ মাজেৰে বাট প্ৰশস্ত কৰিব লাগে বিভিন্ন পৰ্যায়ত ইয়াৰ আলোচনা চলি আছে 25 নৱেম্বৰ অসম বিধানসভা আৰু কেবিনেটত আমাৰ কেবিনেট কমিটি আমি যিখন গঠন কৰি দিছিলো তেওঁলোকে প্ৰতিবেদন দাখিল কৰি সব জনজাতিকৰণৰ বিষয়টোত ভাৰতীয় জনতা পাৰ্টিৰ সদায় সমৰ্থন আছে আৰু ইয়াত আমি নিজেও জড়িত আছো আমাৰ কাৰ্যকৰ্তাসকলেও ইয়াত আন্দোলনত জড়িত আছে সমস্যাটোত সমাধানৰ বাবে কিছু আলোচনাৰ মাজেৰে বাট প্ৰশস্ত কৰিব লাগে বিভিন্ন পৰ্যায়ত ইয়াৰ আলোচনা চলি আছে 25 নৱেম্বৰ অসম বিধানসভা আৰু কেবিনেটত আমাৰ কেবিনেট কমিটি আমি যিখন গঠন কৰি দিছিলো তেওঁলোকে প্ৰতিবেদন দাখিল কৰি